অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আজি আপডেট আহি গৈছে। কি আপডেট আহি গ'ল আৰু যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা পাবনে নাপায়, বা আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু আজি অৰুণোদয় আঁচনি 4.0 ডাঙৰ আপডেট আহি গৈছে। এতিয়া 4.0 কেনেকুৱাকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব আৰু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছে বা অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা মে' মাহত লাভ কৰিব। এতিয়া আপোনালোকে মে' মাহৰ কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। জানিব পৰা গৈছে যে অৰুণোদয় 3.0 টকা 10 মে' তাৰিখৰ পৰিৱৰ্তে কিন্তু 12 মে' তাৰিখৰ পিছত দিয়া হ'ব। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিহেতু মে' মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত অতি সোনকালে অৰুণোদয় আঁচনি পইচা সোমাই আছে। আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰিছে, আপোনালোকে 12 তাৰিখৰ পিছত আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 1250 টকাহে লাভ কৰিব। বহুতে ভাবিছে যে এইবাৰ অৰুণোদয় আঁচনি পইচা 3,000 টকা সোমাই যাব। এইবাৰ কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 3,000 টকা লাভ নকৰে। এইবাৰ আপোনালোকে অৰুণোদয় আঁচনি পইচা 1250 টকাহে লাভ কৰিব। এই কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনি পইচা 3,000 টকা কেতিয়া লাভ কৰিব, যিহেতু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে, এতিয়া কিন্তু চৰকাৰৰ পৰা অফিচিয়েলি আপডেট অহা নাই। সেইকাৰণে আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰিছে, আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা 1250 টকা লাভ কৰিব। এতিয়া আপোনালোকে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা 3,000 টকা লাভ কৰিব পাৰে। যিহেতু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে, কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন 3,000কৈ দিয়া হ'ব, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট অহা নাই। আপোনালোকে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন 3,000কৈ লাভ কৰিব পাৰে। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এইবাৰ কিন্তু আৰু নতুনকৈ 5 লাখ অৰুণোদয় আঁচনি দিয়া হ'ব। এইবাৰ যদি আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ নামটো কৰ্তন হৈছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব আৰু আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে আপোনাৰ কি যোগ্যতা থাকিব লাগিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে বিধৱা মহিলা হয় বা দুখীয়া মানুহ হয়, আপোনালোকে হেণ্ডিকেপ মানুহ, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্যতা, আপোনালোকে অৰুণোদয় আঁচনি লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 4.0 আবেদন কৰিব লাগিব। অৰুণোদয় আঁচনিৰ আৰু নতুনকৈ কেতিয়া আৰম্ভ হ'ব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। ফাৰ্ষ্ট চাব, এইবাৰ কিন্তু আপোনালোকৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ফেমিলি ইনকাম বা হাউচ হোল্ড কণ্ডিশ্যন। এইবাৰ যিসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব, এইবাৰ কিন্তু আপোনালোকৰ ফেমিলিৰ যিটো কণ্ডিশ্যন আছে সেইটো চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়, বা আপোনালোকে অৰুণোদয় আঁচনি পইচা পাব লাগে নে নালাগে। এতিয়া কিন্তু যেতিয়া আপোনালোকে অৰুণোদয় আঁচনি 4.0 আবেদন কৰিব, তাৰপিছত আপোনাৰ ঘৰত আহি
চেক কৰিব যে আপোনালোকৰ ফেমিলি কণ্ডিশ্যন কেনেকুৱা আছে। বহুতে কিন্তু বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। সেইকাৰণে এইবাৰ যিসকল বিধৱা মহিলা বাদ পৰিছে সকলোৱে কিন্তু অৰুণোদয় আঁচনি 4 পৰ্যায়ত আবেদন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ফেমিলি কণ্ডিশ্যন চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তাৰপিছত আপোনালোকক অৰুণোদয় আঁচনি এইবাৰ দিয়া হ'ব। এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় দিয়া হ'ব বিধৱা মহিলাসকল। আৰু 2 নম্বৰত অৰুণোদয় আঁচনি দিয়া হৈছে আপোনাৰ গাঁৱত কোনোবা হেণ্ডিকেপ মানুহে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। এইবাৰ কিন্তু ভেৰিফিকেশ্যনত বহুতো গাইডলাইন দিয়া হৈছে। আপোনালোকৰ ইনকাম চেক কৰিব আৰু আপোনালোকৰ ফেমিলি সলিউশ্যনটো চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনালোকৰ লিষ্টৰ পৰা নামটো কৰ্তন কৰিছে, তেনেহ'লে আপোনালোকে এইবাৰ 100% অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তেনেহ'লে আপোনালোকে এইবাৰ বাদ নপৰিব, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। কথা হ'ল যে অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব। যিহেতু আজি অৰুণোদয় আঁচনিৰ আপডেট আহি গৈছে, অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ ডকুমেণ্টসকলো ৰেডি কৰি ৰাখি দিয়ক। এই মাহৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 4 পৰ্যায়ত এপ্লিকেশ্যন কৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব জানি লওক। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে অনলাইনত আবেদন কৰিব নোৱাৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ নতুন এপ্লিকেশ্যন ফৰ্ম দিয়া হ'ব। আপোনালোকে ফৰ্মটো অফলাইনতে ফিল আপ কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। ইয়াত চাব দিয়া আছে ন' অনলাইন ৰেজিষ্টাৰ, ন' ডাউনলোড PDF ফৰ্ম, ন' মেনুৱেল ফৰ্ম এণ্ড চিষ্টেম। এতিয়া কিন্তু আপোনালোকৰ পঞ্চায়তৰ পৰা অৰুণোদয় আঁচনি ফৰ্ম দিয়া হ'ব। আপোনালোকে ফৰ্মটো জেৰক্স কৰিলেও নহ'ব, আপোনালোকে ফৰ্মটো কিন্তু অনলাইনৰ পৰা ডাউনলোড কৰিলেও নহ'ব। যিটো ফৰ্ম আপোনালোকৰ পঞ্চায়তৰ পৰা দিয়া হ'ব আপোনালোকে এইটো ফিল আপ কৰি জমা কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যেতিয়া অৰুণোদয় আঁচনি 4 পৰ্যায়ৰ এপ্লিকেশ্যন আৰম্ভ হ'ব মই আপোনালোকক ভিডিঅ' বনাই দেখো কেনেকৈ আপোনালোকে আবেদন